আজি হৈছে বিশ্বকৰ্মা পূজা, চ' আমি ঘৰতে সৰু এখন ঠগি। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বাৰু খবৰ ভাল, আশা কৰোঁ আপোনালোকৰো ভাল। আৰু আজি মই এঠাইত যাবলৈ লৈছোঁ। এঠাইত মানে মোৰ শ্বপিং অলপ কৰিবলগীয়া আছিলে। অহাকালি মানে মোৰ ছোৱালীজনীৰ বাৰ্থডে হয়, তো সেইটো কাৰণে মই কিছুমান শ্বপিং কৰিবলগীয়া আছিলে। বেলুন চেলুন এইবিলাক কিবাকিবি কেণ্ডেল এইবিলাক কিনিবলৈ আছে। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। গৈ থাকোঁতে নিশ্চয় দেখাই পাম। আমাৰ ইয়াতে ঢেৰ বিশ্বকৰ্মা পূজা হয়, তো গৈ থাকোঁতে এটা দুটা বিশ্বকৰ্মা পূজাও চাই যাম, ব'লক লগত। আমাৰ এতিয়া শ্বপিং কৰা হৈ গ'ল আৰু কিবাকিবি কিনিলোঁ অলপ, আৰু বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে, সেইটো কাৰণে মই মিউট কৰি দিছোঁ। আৰু যিহেতু এতিয়া শ্বপিং কৰা হৈ গ'ল, এতিয়া খাবলৈ যাওঁ। কিবা এটা কি খাওঁ ভাবিছোঁ, ব'লকচোন বাৰু লগত। অঁ কুই, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু খাবানে? এইখিনি থবানে খাবা? খাবা? এইটো খাবা? আৰু কি খাবা? আৰু কি খাবা? ককা কলা। ঠিক আছে, খোৱা। হাই কৰি দিয়া। আমি বজাৰৰ পৰা আহি পালোঁ, আৰু যিটো বস্তু বিচাৰিছিলোঁ সেইটো বস্তুটো নাপালোঁৱে। যিটো বাৰ্থডেৰ কিট আছিলে, যিটো বাৰ্থডেৰ বেলুন কিট আছিলে, সেইটো ল'বলৈ গৈছিলোঁ, কিন্তু নাপালোঁ। ভাবিছিলোঁ অনলাইনতে অৰ্ডাৰ কৰিম বুলি, কিন্তু বহুত দেৰিয়ে হৈ গ'ল। এতিয়া অৰ্ডাৰ কৰোঁতে মানে তাৰ বাৰ্থডেত যে লেটেই আহি পাব, সেইটো কাৰণে আমি নৰ্মেল বেলুনে লৈ আহিলোঁ। উপায় নাই আৰু, বিচাৰিলোঁ নাপালোঁ যিহেতু, কি কৰিব ন। সেইকাৰণে আৰু কিবাকিবি লৈ আহিলোঁ। তাই কিবাকিবি ল'লে আৰু ঢেৰ বস্তু আনিলোঁ, দেখুৱাইছোঁ বস্তু। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা, আৰু গৈ থাকোঁতে ৰাস্তাই এটা দুটা বিশ্বকৰ্মা পূজা চালোঁ, কিন্তু মই ভিডিঅ'হে কৰা নহ'ল। খালি মই শ্বপিঙেই কৰি আহিলোঁ, সেইটোৱে ভিডিঅ' কৰিলোঁ। আৰু তাই কিবাকিবি খালে, সেয়ে আৰু চাই থাকিব। এইটো আনিলোঁ, এইটো তাইৰ কাৰণে টপ এটা আনিলোঁ, আৰু এটা টপ আনিলোঁ। এয়া চব তাইৰে বস্তু আনিলোঁ। পেন এটা আনিলোঁ, যিহেতু তাইৰ বাৰ্থডে। আৰু এয়া বাৰ্বি কিমান যে কিনে ভগৱানে জানে আৰু। তাৰপিছত মোৰ কাৰণে এটা শ্বেম্পু আনিলোঁ। এইটো অফাৰত পালোঁ, অফাৰ প্ৰাইজত। এইটো কিমান আছিলে, 160 আছিলে, এইটো 99ত পালোঁ। বহুত ডাঙৰ হয় এইটো, অফাৰ প্ৰাইজত পালোঁ, লৈ আহিলোঁ। আৰু তাৰপিছত এইবোৰ চব তাইৰে, প্লাজো, তাইক লাগে প্লাজো লাগে। আৰু এইবোৰ বেলুন চেলুন আনিলোঁ, যিটো বিচাৰিছিলোঁ এইটোতো নাপালোঁ, মই কৈছোঁৱে আপোনালোকক। তাৰপিছত এইটো নাইফটো আনিলোঁ, হেপী বাৰ্থডে। তাৰপিছত এটা বিচনা চাদৰ পালোঁ, বহুত বজাৰ কৰাৰ কাৰণে। এইটো মানে 90 ৰুপিছতে পালোঁ, 99ত পালোঁ। বহুতখিনি বজাৰ কৰিছোঁ যেন, কিন্তু ইয়াৰ দাম কিন্তু 1000 হয়। কিন্তু বোলে অফাৰ কিমান ভাল হয় এইটো খুলি চালেহে হ'ব, গম নাপাওঁ কিমান ভাল বস্তুটো। এইটো 99তে দিলে। ডাবল বেডশ্বীট হয়, ডাবল বেড কভাৰ হয়। এইটো খুলি চাব লাগিব কি হয়, এতিয়া ক'ব নোৱাৰোঁ, ৰিভিউ দিব নোৱাৰোঁ এতিয়া। আৰু এইটো দিয়াচোন। আৰু এয়া ল'লে তাই, এয়া এটাৰ লগত এটা ফ্ৰী, দুটা পালোঁ এনেকুৱা। এটা মোৰ ছোৱালীজনীৰ কাৰণে, আৰু এটা মোৰ জাজনীৰ ল'ৰাটোৰ কাৰণে আনিলোঁ। তাৰ কাৰণে স্পাইডাৰমেন আনিছোঁ। আৰু এয়া স্পৰ্টিং আনিলোঁ, মানে মোৰ নহয়, মোৰ হাজবেণ্ডৰ হয়। আৰু কিবাকিবি কিটচেনৰ বস্তু আনিলোঁ, মানে চচ কিবা কিবি যি লাগে চব আনিলোঁ। তো
তো বহুত হৈ গ'ল যে সেইটোৰ কাৰণে এইটো মানে 99তে পাই গ'লোঁ বিচনা চাদৰটো কিমান ভাল হয় এতিয়া নাজানো ঠিক আছে মোৰ ভিডিঅ'টো চাই যদি আপোনালোক ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোক চাই আছে তেওঁলোকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আজি ছাবস্ক্ৰাইব নকৰাকৈ একদম নাযাব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই